উন্নয়ন, হাতত উদং প্লেট। বিজেপি মানে ৰাইজৰ কষ্ট। নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি, পাছত কেৱল উদং বজাৰ। বিদ্যালয়ত কিতাপ নাই, চিকিৎসালয়ত ঔষধ নাই, বিজেপি নেতাৰ কৰ্ম নাই। 2026 চনত অসমত চামত বিজেপি নেতাৰ নাটকত আহাৰ নাই। বিজেপি বিলাপক দূৰ কৰক, দেশ বচাওক। ৰিমুভ বিজেপি, সেভ দ্য কাণ্ট্ৰি, এভৰিৱান সে টুগেদাৰ। গছৰ পাত লৰি লৰি বতাহে কৈছে, বিজেপি চৰকাৰে ৰাইজৰ হক লুটি লৈছে। চকুৰ অশ্ৰু, মুখত হাঁহি নাথাকে। বিজেপিৰ কালৰাজত মানুহ দুখত থাকিছে। আজি সময়, ৰাইজে উঠিব লাগে। বিজেপি চৰকাৰে দেশটো লুটিছে। আপুনি কাক সাপোৰ্ট কৰি আছে? কংগ্ৰেছক। কংগ্ৰেছক? এইটো কিহৰ মিটিং? এইটো বিজেপি। আপুনি বিজেপি সাপোৰ্ট নকৰে? এইটো কিয় পিন্ধিছে? পইচা কিমান দিছে?